बिटिसिनि सिङाव थानाय सार्कल अफिसारफोरनो साखा खब्रै गारि राननानै होदों। बिटिसि सेक्रेटारियेट मावखुलिनि न'ब्लाङाव मोन 19टा रेभिनिउ सार्कल अफिसारफोरनो हा-हुनि बिथिङाव खामानि मावनायाव मोजां जानायनि थाखाय साखा खब्रै गारि राननानै होयो। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे हाबाफारियाव बाहागो लाना फ्लेग अफ बेखेवनानै होयो आरो राननानै होयो। बेजों लोगोसे बिटिआरनि डिपुटि चिफ गबिन्द चन्द्र बसुमतारी, बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी आरो बिटिआरनि माखासे मावफुं सोद्रोमाफोराबो बाहागो लायो। বিটিআর অঞ্চলত টোটাল 19টা সার্কেল আছে। সার্কেল পর্যায়ৰ যিমানখিনি আমাৰ অফিচিয়েল কাম, মাটিৰ কাম, মাটি হ'ল আমাৰ জীয়াই থকাৰ ভূমুক বা মাটি নহ'লে আমি সকলোৱে জীয়াই থকাৰ পৰা বঞ্চিত হ'ব লাগে। তাৰমানে মাটিৰ কামটো, অফিচিয়েল কামটো, মেজিষ্ট্ৰেট হিচাপে আমাৰ যিমানখিনি কাম থাকে সেইখিনি কামটো খুব স্মুথলি কৰিবৰ কাৰণে গাড়ী নথকাৰ কাৰণে আমি খুব বিপদত পৰি আছিলোঁ। তাৰ কাৰণে আমাৰ DLR ডিপাৰ্টমেণ্টে সন্মানীয় প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি গাড়ীখন দিবলৈ সক্ষম হৈছোঁ চাৰ্কল অফিচাৰকো। আৰু ভৱিষ্যতে আমাৰ কামটো আমি স্মুথলি কাম কৰি যাব পাৰিম। আজি 19টা দিছে, আজি 19 তাৰিখ না 19টা আছে। ঠিক আছে। আজি ৰাতিপুৱা আমি নলেজ ফেষ্টিভেলৰ কাৰণে ৱৰ্কিং গ্ৰুপৰ মিটিং কৰিছোঁ বডোলেণ্ড ইউনিভাৰ্চিটিত। আৰু ইয়াৰ পিছত এইটো আমাৰ যিখিনি চাৰ্কল অফিচ আছে, 19খন চাৰ্কল অফিচ আমাৰ আছে। সকলো চাৰ্কল অফিচাৰবিলাকক আজি এখন আমাৰ চৰকাৰৰ পৰা বলেৰো গাড়ী প্ৰদান কৰা হৈছে। বহুতখিনি কাম তেখেতসকলৰ আছে, কিন্তু গাড়ীৰ অভাৱত কাম কৰিব নোৱাৰে। যোৱা বাৰিষাতো বহুত কষ্ট হৈছে, সেইকাৰণে আমি এখন গাড়ী প্ৰভাইড কৰিছোঁ। আৰু তেখেতসকলে যাতে সময়টো ভালকৈ ইউটিলাইজ কৰিব পাৰে, কামবিলাক ভালকৈ কৰিব পাৰে। আৰু আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ যে বডোলেণ্ড অঞ্চলত এটলিষ্ট যিমানখিনি ভূমিৰ সমস্যা আছে সেইটো সমাধান কৰিব লাগে। খিলঞ্জীয়া মানুহবিলাক যাতে কোনো লেণ্ডলেছ হৈ নাথাকে, ইয়াৰ কাৰণে আমি যিটো এপ্ৰ'চ এটা লৈছোঁ, ইয়াৰ দ্বাৰা সকলোকে যাতে আমি ভূমি প্ৰদান কৰিব পাৰোঁ, ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হ'ব। আৰু যিখিনি আমাৰ এতিয়া ডেভেলপমেণ্টেল এক্টিভিটিবিলাক যদি হ'ব লাগে, স্কিমবিলাক যদি আহিব লাগে, আমাক ভূমি লাগে। আমাৰ বহুত ভূমি আছে, কিন্তু সেই ভূমিবিলাক কোনোবা নহয় কোনোবা এনক্ৰচ কৰিছে, কোনোবা অকুপাই কৰি লৈছে, নট থ্ৰু এনি ৰুল এণ্ড এনি গাইডেন্স। তো সেইসকল আইডেণ্টিফাই কৰি এইবিলাকত আমি জেগাই য'ত প্ৰয়োজন এভেকশ্যন কৰিব লাগিব, য'ত প্ৰয়োজন আমি সেই মাটিবিলাক পুনৰ উদ্ধাৰ কৰিব লাগিব। চ' ইয়াৰ কাৰণে চাৰ্কল অফিচাৰটো কাম কৰাটো বহুত দৰকাৰ আছে। আৰু লগে লগে মণ্ডলসকলৰ যিবিলাক কমপ্লেইন এতিয়া বহুত অফিচৰ পৰা আহি থাকে যে মণ্ডলসকলে মানে কামবিলাক সময়ত নকৰে, পইচা টকাৰ লেনা দেনা হয়। আজি সেইকাৰণে আমি ইয়াত এটা প্ৰগ্ৰাম ল'লোঁ, যাৰ দ্বাৰা আমি সকলো চাৰ্কল অফিচাৰসকলক আমি আমাৰ পৰা কৈছোঁ যে এনেকুৱা কামবিলাক যাতে আৰু নহয়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া তেনেকুৱা কামবিলাক লগে লগে একশ্যন লোৱাৰ কাৰণে নিৰ্দেশ দিছে। ইতিমধ্যে বহুত এৰেষ্টো হৈ গ'ল, বহুত জেলতো গ'ল। তো সেইকাৰণে এনেকুৱা সময়ত যে আজি একশ্যন ল'লেহে কাম কৰিব, একশ্যন নল'লে কাম কৰিব, এনেকুৱা হ'ব নালাগে মাইণ্ডছেটটো। যে উন্নয়ন কৰাৰ কাৰণে চবে আগবাঢ়ি আহক, সেইটো আমি বিচাৰিছোঁ। সেইকাৰণে আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ যিটো এটা লোৱাৰ লেভেলৰ এটা আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ ইউনিট, যিটো চাৰ্কল অফিচাৰ লেভেলত থাকে আফটাৰ DC, SDO চিভিল, সেইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এটা পজিটিভ এটা ৰোল আমি আৰম্ভ কৰিছোঁ।